Hey guys, welcome back to another new vlog. Vlog to ৰাতিয়ে ষ্টাৰ্ট কৰিলোঁ কিন্তু কাইলৈ আছে মোৰ লগৰ এজনৰ বাৰ্থডে চ' তাত যাম বুলি ভাবিছোঁ এতিয়া ৰাতি 12টামান বাজিবৰ হৈছে চ' তাক উইচ এটা কৰি ল'ম তাৰপাছত গৈ আছোঁ কাইলৈ বাই বাই চাই থাকিব The next day কিবা এটা কৈ দিয়া কোৱা যেতিয়া আহি দিয়ে ভিডিঅ'টো তেতিয়া মোক ক'বলগীয়া একো নাথাকে হেপী বাৰ্থডে বাৰ্থডে চাৰ্ডে পিছত হৈ থাকিব এতিয়া শৰাই মেইন সেইটো কাৰণে হাবুঙত আমি শৰাই এখন দিবলৈ গৈছোঁ ইয়াৰ বাৰ্থডে উপলক্ষে সোমাই আহিলোঁ ধেমাজি মাছখোৱা ৰোডত ইয়াৰ পৰা বেছি কিলোমিটাৰ নাই প্ৰায় 25 কিলোমিটাৰমান আছে নেকি নাজানো সম্ভৱ কিমানেই থাকিব চাই থাকক ভিডিঅ'টো বাৰ্থডে উপলক্ষে শৰাই দিবলৈ আহিছোঁ শৰাইখন দি লওঁ তাৰপাছত দেখাই থাকিম কি হয় অকল বাৰ্থডে বুলি নহয় আৰু বেলেগ বাটঘৰীয়া পালোহি আৰু বেছি দূৰ নাই আৰু গৈ থাকোঁ কি হয় দেখা যাওক আগত 15 minutes later গাইছ আমি এতিয়া বুটিকুৰ পালোহি বুটিকুৰ পোনে পোনে বৈ পোনে পোনে বুটিকুৰ পালোঁ আমি এইপিনে সোমালেই পাম আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং এখন ঐতিহ্যমণ্ডিত ঠাই এয়াই আহোমসকলৰ দ্বিতীয় ৰাজধানী আগত গৈ মন্দিৰত আহিছোঁ কাৰণে চাকি লৈ লওঁ চাকি ল'বলৈ আহিছোঁ বৰ্তমান এতিয়া আমি ইয়াত আৰাধনা কৰিম ধূপ মোক এপেকেট দিয়া এপেকেট দিয়ক ধূপটো 2 পেকেট দিয়ক তাৰপৰা আৰু কিবা লাগিব নি চলাই আছে অঁ হ'ব নহয় চাকি ধূপ কিনি আনি আমি হাবুঙৰ ভিতৰত সোমাই গ'লোঁ এতিয়া কি দেখাব পাৰোঁ চাই লওঁ চাই থাকোঁ আপোনালোকে তো গাইছ হাবুং আহি আমি পালোঁহি হাবুঙত এতিয়া অকণমান ৰখি আছোঁ কি কৰোঁ চাওঁ তাৰপিছত দেখাই আছোঁ চব এই হৈছে হাবুং মই এতিয়া এই বাটচৰাটো ৰৈ আছোঁ প্ৰথমতে শৰাইখন দি লওঁগৈ তাৰপাছত আহি পিনি আমি কি কৰোঁ কি নকৰোঁ বা হাবুংখন আপোনালোকক গোটেইখন দেখাম এইটো ক'লৈ গৈছিলি এইখনেই হৈছে আহোমসকলৰ দ্বিতীয় ৰাজধানী 285 বিঘা মাটি আছে আৰু এইটো হৈছে চাকি দিয়া ঠাই তাত প্ৰথমতে চাকি গছ দি লওঁগৈ তাত যাওঁ নি তই এতিয়া অনুভৱটো কৈ দিয়া অনুভৱটো কেনেকুৱা ভালেই লাগিছে আহি পিনে ন আৰু কি আছিলে ক'ত যা এইটো নি ধুইলা শৰাইখন ঠিক কৰি আছে ই তাৰপাছত দেখুৱাই আছোঁ কি হয় কি নহয় এখন শৰাই কিবা এটা কৈ দিয়া তুমি এতিয়া আজি এখন শৰাই দিবলৈ আহিছোঁ তাৰপিছত সকলো যেন মনোকামনা পূৰ্ণ হয় আমি এতিয়া চাকি গছ দি লওঁগৈ এইপিনে এজনাই শৰাই দিবলৈ গৈছে চাকি গছ দিয়া হ'ল এতিয়া আমি যাওঁ শৰাই দিবলৈ তেওঁলোকে শৰাই দিয়াৰ পাছতে তাৰপাছত আমি যাম শৰাই দিবলৈ চ' এইফালে হাবুং এইখন এতিয়া শৰাই দিলোঁ শৰাই দি ওলাই যাম তো গাইছ সেৱা কৰি আহিলোঁ নাৰিকল খাইছোঁ তো এতিয়া ইয়াৰ পৰা যাওঁ বাৰ্থডে পাৰ্টিটো খাই লওঁগৈ নাৰিকল চুবাই এতিয়া হোটেলত আছোঁ কি খোৱাবি এতিয়া পৰঠা খাওঁ পাছত বেলেগ পাৰ্টি ইয়াৰ ফালৰ পৰা এটা লিষ্ট দিছিলে সেইটো লিষ্ট তাৰপৰা সিমানতে সমাপ্ত সেইটো ইভিনিং হ'ব
আগৰ ডিম্পু এতিয়া ডিম্পু আগৰ ডিম্পু এতিয়া ডিম্পু চেহেৰাটো চাওঁ এইপিনে এইটো চেহেৰা এতিয়া এইটো চাওক ভৰ্দ হয় এয়া হৈছে ডাঙৰ ডাঙৰ কাঁহীত পৰঠা 3 hours later. হে গাইজ ফাইনেলি বাৰ্থডে পাৰ্টি ষ্টাৰ্ট হৈ গ'ল এইখিনি এইটো হৈছে কেক কাটা চিকেন লেগ পিচ এইটো ফ্ৰাইড ৰাইচ তাৰপৰা এইপিনে কি আছে ইয়াত কি আছে কেক লৈ লৈ বহি থকাকে মাৰছো মাৰিছোঁ বাৰু ইয়াত আছে মাঞ্চুৰিয়ান ইয়াতো আছে মাঞ্চুৰিয়ান ইয়াত কি আছে চিকেন লেগ পিচ ইয়াতো চিকেন লেগ পিচ আছে আৰু এইপিনে এইটো ৰেড বুল এইটো এটা ব্ৰিজা মনষ্টাৰ মাউণ্টেইন ডিউ এইকেইটা ষ্ট্ৰিং এইখিনি চিপছ আছে আৰু এটা পানী বটল ইমানেই হেপী বাৰ্থডে ডিম্পু ফাইনেলি ঘৰ পালোহি চাৰ্জ নাইকিয়া হৈ থাকিলে এতিয়া চাৰ্জত দি পিনি ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন জেগাৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে এতিয়া বাই বাই